আপোনালোকে বহুতে হয়তো গম পায় যে ইউটিউবত ভিডিঅ' বনালে মানুহে পইচা পায় বা ইউটিউবাৰবিলাকে যিবিলাক ভিডিঅ' বনায় তাৰ বাবদ সিহঁতে পইচা পায়। আচলতে পইচাটো আহে ক'ৰ পৰা, এই সকলোবোৰ কথা আজি ভিডিঅ'টোৰ দ্বাৰা গম পাবলৈ পাব। নমস্কাৰ সকলোলৈ, মই অংকুৰ চাংমায়ে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সপ্ল'ৰ উইথ পাপুৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে আজিৰ ভিডিঅ'টোত থাম্বনেল আৰু টাইটেল চাই গম পাই গ'ল চাগে কি ভিডিঅ' হ'ব গৈছে। এতিয়া মেইন কথালৈ আহোঁ। আপোনালোকে যে ভিডিঅ' চাই, ভিডিঅ' চোৱাৰ মাজতে যে এড লাগে, যে এডভাৰটাইজ দেখায় মিছ', আপোনালোকৰ বিভিন্ন ধৰণৰ এপ্লিকেশ্যনৰ বিভিন্ন ধৰণৰ ৱেবছাইটৰ যে এডভাৰটাইজ লাগে, আচলতে সেই এডভাৰটাইজবিলাক মানে সেই কোম্পানীবিলাকে ইউটিউবক মানে প্ৰমোশ্যন কৰিবৰ কাৰণে কণ্টেক্ট কৰি থয়। তাৰ বাবদ মানে ইউটিউবক কিছুমান পইচা দিয়ে আৰু সেই পইচাৰ বাবদ আৰু সেই পইচাৰে মানুহক মানে যোনবিলাকে ইউটিউবত ভিডিঅ' বনায় সেই ইউটিউবাৰবিলাকক ইউটিউবে পইচা দিয়ে। এতিয়া ইউটিউবে কিমান পইচা দিয়ে, পাৰ 1000 ভিউজত কিমান পইচা দিয়ে সেইবিলাকক আপোনালোকক দেখাম। আপোনালোকে এইটো চাওক, এইখন হৈছে, মই স্ক্ৰীণত দেখাই দিম আপোনালোকক পিছত। এইখন হৈছে কোন পাৰ 1000 ভিউজত কিমান পইচা দিয়ে, এই আপোনালোকে চাওক। ইয়াত দেখাইছে, আপোনালোকক মই তাত পঢ়াই শুনাই দিছোঁ। ইউনাইটেড ষ্টেটত মানে আমেৰিকাত $37 পাৰ 1000 ভিউজত, $37, স্পেইনত $2.12, ছিংগাপুৰত $1.18। তাৰপিছত ইণ্ডিয়াত কিমান আছে, ইণ্ডিয়াত ৰ'ব চাইছোঁ, ইণ্ডিয়াত আছে $0.35, অনলি $0.35 দিয়ে ব্লগিং চেনেলবিলাকক পাৰ 1000 ভিউজত ইনকাম। বহুত কম। বাকী CPM মানে হৈ গ'ল পাৰ 1000 ভিউজত কিমান পইচা দিয়ে, এইটো আপোনাৰ স্ক্ৰীণত দেখাই দিম আপোনালোকে। তো গম পালে চাগে। এতিয়া মই ধৰক অসমীয়াত ভিডিঅ' বনাইছোঁ, তো মোৰ CPMটো বেলেগত হিন্দী ব্লগাৰ প্ৰতি কম হ'ব, কাৰণ মই এটা ৰিজনেল লেংগুৱেজত ভিডিঅ' বনাইছোঁ অসমীয়াত। যদি মই হিন্দীত বনাওঁ মোৰ CPMটো বাঢ়ি যাব। কিমান বাঢ়িব, প্ৰায় $0.70 মান হ'ব। তো প্ৰায় 50-60 টকা দিয়ে পাৰ 1000 ভিউজত, ইমান কম পইচা দিয়ে। তো বাকী আৰু ইউটিউবৰ ইনকাম কি আছে, আপোনালোকে মই আপোনাৰ স্পনচাৰশ্বিপৰ এটা ভিডিঅ' আপোনালোকক বনাই দেখাইছিলোঁ, যোনটোত মানে স্পনচাৰশ্বিপ কেনেকৈ কৰে, কিমান পইচা পায় সকলো দেখাইছিলোঁ। এনেকৈ ইউটিউবাৰবিলাকে পইচা পায় আৰু এইদৰে ইউটিউবাৰবিলাকে টকা ইনকাম কৰে ইউটিউবৰ জৰিয়তে। তো ইউটিউবৰ জৰিয়তে যাৰ মানে ভাল ফিল্ড আছে, ধৰক লাখৰ ওপৰত ছাবস্ক্ৰাইবাৰ আছে, সিহঁতে ভাল টকা ইনকাম কৰে। আৰু মানে যি বৰ্তমান ইউটিউবত আহিম বুলি ভাবিছে, সকলো ইউটিউবৰ বিষয়ে নলেজ লৈ লওক, তাৰপিছত লাহে ধীৰে আহক ইউটিউবত, কাম কৰক, ভাল সফলতা, ভাল টকা ইনকাম কৰিব পাৰিব। এয়াই আজিৰ ভিডিঅ'টোৰ। আপোনালোকে হয়তো চাই ভাল পালে, তো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম।